Good morning everyone. Welcome back to my YouTube channel. আজি মই আপোনালোকৰ ওচৰলৈ মোৰ এটা নতুন ভিডিঅ' লৈ আকৌ আহিছোঁ। আজিনো মোৰ ভিডিঅ'টো কি হয়, কিহৰ ওপৰত আজি মই মোৰ ভিডিঅ'টো বনাইছোঁ আপোনালোকে মোৰটো টাইটেলত দেখিছে। সো আজি মই বহুত এক্সাইটেড হৈ আছোঁ, বহুত দিনৰ আশাত আজি পূৰণ হোৱাৰ নিচিনা লাগিছে মোৰ। এইখন চাওক, এইখন হৈছে লিখা আছে ডাক্তৰ বাণীকান্ত কাকতি এৱাৰ্ড 2018। মানে এইখন আছিলে আমাৰ এইচএছৰ 70%ৰ পৰা দিছিলে। এইখন আমাৰ স্কুটি। চ' আজি হয় ফাইনেলি সেই ডেটটো আজি মোৰ লগত আহি পৰিছে। গতিকে আজি মই ডিলাৰত যাবলৈ ওলাইছোঁ। যিহেতু কৰোণা টাইম আছিল, চ' বহুত কাম পিছ পৰি গৈছিল আৰু সেইকাৰণে আমাৰ এই স্কুটি প্ৰদান কৰা ব্যৱস্থাটো অলপ পিছ পৰি গৈছে। যি কি নহওক, আজি মোৰ নামটো যিহেতু আহি পৰিছে, গতিকে আজি মই ডিলাৰলৈ গৈ মই মোৰ স্কুটিখন আনিব পাৰিম। আপোনালোকক বলক মোৰ লগত দেখাম মই কি কৰিছোঁ কি নাই কৰা। স্কুটিখন মই ঘৰলৈ অনা ভিডিঅ'লৈকে। ঠিক আছে তেনেহ'লে এতিয়া যাওঁ। বাই বাই। আমি আহি ডিলাৰ পাইছোঁহি। ইয়াত বহুত বাইক স্কুটি আছে, নাজানো কি হয় আৰু ভিতৰত গ'লে আমি গম পাম। আজি মই ইহঁতক লগ পাইছোঁ, মোৰ ফ্ৰেণ্ড জ্ঞানশ্ৰী আৰু এইফালে নিশিতা গগৈ। ইহঁতিও আহিছে স্কুটি নিব। স্কুটিখন ধুই আছে, তাৰপিছতে আৰু মই ঘৰলৈ নিব পাৰিম। সেয়া আমি ডিলাৰৰ পৰা উভতি আহি আছোঁ ঘৰলৈ। যিহেতু বহুত দেৰি লাগি গ'ল, ৰাতিপুৱা 8 বজাৰ পৰা এতিয়া 2 বাজিছে। বহুত ভাগৰ লাগিছে, কিন্তু আজি বহুত ভাল লাগিছে। এটা নতুন বস্তু আমাৰ ঘৰলৈ আহিছে। মোৰ দেউতাৰ লগত আহিছোঁ। মই যিহেতু ভালদৰে চলাব নাজানো, সেইকাৰণে মই দেউতাৰ লগতে আহিছোঁ আৰু। মই আজি ঘৰত পাইছোঁহি, আপোনালোকক দেখাইছোঁ ৰ'ব। এইখন মোৰ ৰঙা স্কুটি। মায়ে ধূপ জ্বলাইছে, গামোচা এখনো দিছে নতুনকৈ। মোক খুব বেছি আজি মনটো ভাল লাগি আছে। আপোনালোকক মানে মই কেনেকৈ ক'ম ভাবিয়ে পোৱা নাই। আজি নতুন বস্তু এটা, মোৰ ড্ৰিম এখন, মানে মোৰ ৰঙা স্কুটি ঘৰ আহিছে। ফাইনেলি মই ঘৰ আহি পালোঁ। বৰ্তমান বহুত বেছি ভাগৰ লাগিছে, যিহেতু 8 বজাৰ পৰা এতিয়া আপোনাৰ 2টা বাজিছে। তাত ৰৈ চব কৰি মেলি, কিন্তু হ'লেও ভাল লাগিছে। এটা নতুন বস্তু মোৰ ঘৰলৈ আহিছে আৰু মানে বহুত বেছি ভাল লাগিছে। বহুত ভাগৰো লাগিছে। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু মই এনেকুৱা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ মই আকৌ আহিম। গতিকে আজিলৈ বাই বাই।